নমস্কাৰ বন্ধুসকল, আসাম মোটিভেটিং চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আজিৰ এই ভিডিঅ'ত দেশৰ মহান বিজনেছমেন ৰতন টাটাৰ সৰু এটা কাহিনী আৰু তেখেতে কোৱা কিছুমান অমূল্যৱান কথাবিলাকক লগত লৈ আনিছোঁ আপোনালোকলৈ। ৰতন টাটাৰ জন্ম হয় 28 ডিচেম্বৰ 1937 চনত চুৰাট নামৰ ঠাইত। তেওঁৰ পিতাকৰ নাম আছিল নবেল টাটা আৰু মাৰ নাম আছিল সোনু টাটা। ৰতন টাটাৰ সৰুতে তেওঁৰ মা দেউতাকে ডিভ'ৰ্চ হৈছিল। তাৰ ফলত তেওঁৰ আইতাকে তেওঁক পালন পোষণ কৰিছিল। তেওঁৰ আইতাকৰ নাম আছিল নবাজবাই টাটা। ৰতন টাটাৰ সৰু এটা কাহিনী আপোনালোকলৈ শ্বেয়াৰ কৰিছোঁ মই। এবাৰ এটা কলেজৰ চেয়াৰমেনে তেওঁক 25তম এনিভাৰ্চাৰী চেলিব্ৰেশ্যনত আমন্ত্ৰণ কৰিছিল। যেতিয়া তেওঁ কলেজত আহিল তেতিয়া সকলো ল'ৰা ছোৱালীয়ে তেওঁক চাবলৈ আহিল। সকলোৱে আচৰিত হৈছে, ৰতন টাটা আহিছে। টাটা গ্ৰুপ অফ কোম্পানীৰ মালিক আহিছে আমাৰ কলেজত বুলি সকলোৱে উৎসাহ হৈ আনন্দ ফূৰ্তিৰে দৌৰা দৌৰি কৰি তেলাতেলি কৰি তেওঁক চাবলৈ আহিছে, তেওঁক লগ পাবলৈ আহিছে। তেনেতে তেলাতেলি কৰোঁতে মাজতে এটা ছোৱালী পৰিল। ছোৱালীজনী বহুত আঘাত হ'ল। সেই অৱস্থা দেখি ৰতন টাটাই সকলোকে ক'লে যে আপোনালোকে চিন্তা নকৰিবা, মই ফাংচন শেষ হোৱাৰ পিছত সকলোকে লগ পাম। তেওঁ ফাংচনটো অলপমান দেৰি হ'ল আৰু তাৰপিছত তেওঁ ল'ৰা ছোৱালীবিলাকক ষ্টুডেণ্টবিলাকক লগ পাবলৈ গ'ল। তাৰ ফলত তেওঁৰ ফ্লাইটখন মিছ হ'ল। তেনেতে কলেজৰ প্ৰিন্সিপালজনে ৰতন টাটাক ক'লে যে আপুনি এই সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে আপোনাৰ ফ্লাইট কিয় মিছ কৰিছে, আপোনাৰ মূল্যৱান সময়বিলাক কিয় নষ্ট কৰিছে। এই প্ৰশ্নৰ উত্তৰত ৰতন টাটাই ক'লে যে মই তেওঁলোকক কথা দিছোঁ, গতিকে সেই কথাক মই পালন কৰিম। বন্ধু বান্ধৱীসকল, এই সৰু কাহিনীৰ পৰা আমি ৰতন টাটাৰ বিষয়ে অলপমান জানিব পাৰোঁ যে ৰতন টাটা অকল সফল বিজনেছমেনেই নহয়, তেওঁ এজন মহান চিন্তাধাৰাৰ ব্যক্তিও হয়। গতিকে বলক আমি তেখেতে কোৱা কিছুমান সুন্দৰ কথা, যিটো অমূল্যৱান কথা। তেখেতে কৈছিল, লোকে আপোনাৰ আত্মসন্মান তেতিয়ালৈকে মনোযোগ নিদিয়ে যেতিয়ালৈকে আপুনি নিজকে প্ৰমাণ কৰি নেদেখায়। ৰতন টাটাই কৈছিল, মই সঠিক নিৰ্ণয় লোৱাত বিশ্বাস নকৰোঁ, মই নিৰ্ণয় লৈয়ে তাক শুদ্ধ বুলি প্ৰমাণিত কৰোঁ। গতিকে বন্ধু বান্ধৱীসকল, আপুনিও কি নিৰ্ণয় লয় জীৱনৰ কাৰণে, তাক আপুনি শুদ্ধ বুলি প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছেনে? তোমাৰ ভুল তোমাৰ হয়, তোমাৰ অসফলতা তোমাৰেই হয়, আৰু কাৰোবাক দুখ নিদিব, নিজৰ ভুলবিলাকৰ পৰা শিকি আৰু আগবাঢ়ক। যদি আপুনি অতি বেগেৰে যাব বিচাৰিছে তেনেহ'লে অকলেই যাওক, কিন্তু যদি আপুনি দূৰলৈ যাব বিচাৰিছে তেনেহ'লে সকলোৰে লগত মিলি যাওক। ইয়াৰ অৰ্থ এইটোৱে যে যদি আপুনি জীৱনত সৰু সফলতা পাব বিচাৰে তেনেহ'লে সেই লক্ষ্যত আপুনি অকলে প্ৰাপ্ত কৰিব পাৰে। কিন্তু যদি আপুনি ডাঙৰ সপোন দেখিছে তেনেহ'লে এই মহান লক্ষ্যত সফল হ'বৰ কাৰণে সকলোৰে লগত মিলি প্ৰাপ্ত কৰিব লাগিব। জীৱনত আগবাঢ়িবলৈ হ'লে উঠা নমাটো বহুত প্ৰয়োজন, কিয়নো ইলেক্ট্ৰিকৰ ডাইৰেক্ট লাইনৰ অৰ্থটো হৈছে ভয়ানক আৰু মৃত্যুৰ নিশ্চিত। সংসাৰত প্ৰত্যেকজন ব্যক্তিৰে সুখ দুখ লাভ লোকচান হয়, সেয়া জীৱনৰ নিয়ম হয়। ভাগৱত গীতাটো সুন্দৰভাৱে বুজাইছে যে সুখ দুখ লাভ লোকচান আশা নকৰি আপোনাৰ কৰ্ম কৰিব লাগে। কৰ্ম কৰাৰ অধিকাৰ আছে, কৰ্মৰ ফল বিচৰাৰ অধিকাৰ নাই। আমি সকলোৰে মাজত সমান প্ৰতিভা নাথাকে, কিন্তু আমাৰ লগত সমান সুযোগ আছে যে নিজৰ প্ৰতিভাক বিকাশ কৰিবলৈ। এই সংসাৰত সময় সকলোৰে সমান হয়, দিন ৰাতি সকলোৰে সমান হয়, সকলোৰে বাবে দিনত 24 ঘণ্টাই আছে। সেয়া সফলতাৰ বাবে হওক অসফলতাৰ সকলৰ বাবে হওক। মাত্ৰ পাৰ্থক্য এইটোৱে যে সফল ব্যক্তিসকলে সঠিক কামত সময়বোৰক মূল্যৱান বনায়, কিন্তু অসফল ব্যক্তিসকলে অপ্ৰয়োজনীয় কামত সময়ক অপচয় কৰে। আমি সফল ব্যক্তিৰ পৰা প্ৰেৰণা ল'ব লাগে যে তেওঁ কৰিব পাৰিছে, তেনেহ'লে আমি কিয় কৰিব নোৱাৰিম। কিন্তু প্ৰেৰণা লোৱাৰ সময়ত চকু বন্ধ কৰি নহয়, চকু খুলি প্ৰেৰণা ল'ব লাগে।
ইয়াৰ অৰ্থ এইটোৱে যে যদি সকল ব্যক্তিৰ পৰা প্ৰেৰণা ল'ব বিচাৰিছে তেনেহ'লে তেওঁৰ ভাল গুণবিলাক লওক, তেওঁৰ সফলতাৰ পিছফালে থকা কষ্ট পৰিশ্ৰমৰ পৰা প্ৰেৰণা লওক, তেওঁৰ বেয়া গুণবিলাকৰ নহয়। এই সংসাৰত প্ৰয়োজনৰ হিচাপত চলে। আপোনাৰ মূল্য তেতিয়ালৈকে থাকিব যেতিয়ালৈকে আপোনাক প্ৰয়োজন হ'ব। ৰাতি যিটো সূৰ্যৰ অপেক্ষা কৰি থাকে গৰমত সেই সূৰ্যকে অসন্মান দিয়েগৈ। গতিকে আপুনিও আপোনাৰ মূল্য ক'ত আছে তাতহে আপুনি আপোনাৰ সময়বিলাক প্ৰয়োগ কৰিব। এই সংসাৰত কোটি কোটি মানুহে পৰিশ্ৰম কৰি আছে আৰু সিহঁতৰ পৰিশ্ৰমৰ পৰিণামো বেলেগ বেলেগ প্ৰাপ্ত হয়। এই সকলোৰে পৰিশ্ৰম কৰাৰ উপায়টো হৈছে দায়বদ্ধতা। সেইকাৰণে ব্যক্তিয়ে যদি সফল হ'ব বিচাৰে তেনেহ'লে তেওঁৰ পৰিশ্ৰম কৰাৰ উপায়টো উন্নতি কৰিব লাগে। ধন্যবাদ বন্ধুসকল। ৰতন টাটাৰ সৰু ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা লাগিল? ভাল লাগিল যদি লাইক কৰি দিব। এই চেনেলত মই এনেধৰণৰ ভাল লগা জ্ঞান আগবঢ়াই থাকিম। চেনেলত নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি কিনি সহায় কৰিব বুলি আশা কৰিছোঁ। যিসকলে সহযোগ কৰিছে সিহঁতক বহুত বহুত ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ। জয় আই অসম।